তোমালোকৰ সকলোৰে প্ৰশ্ন এটা আছে। প্ৰশ্নটো হ'ল 5টা আপেলৰ দাম যদি 50 টকা হয় 50টা আপেলৰ দাম কিমান টকা? 5টা আপেলৰ দাম 50 টকা টকা। হ'লে 50টা আপেলৰ দাম কিমান টকা? 2500। 2500 নাই হোৱা। কিমান হ'ব বাৰু? 5টা আপেলৰ দাম 50 টকা হ'লে 50টা আপেলৰ দাম কিমান টকা হ'ব? 3000। 3000 নাই হোৱা। কিমান? 2000। 2000 কাৰো হোৱা নাই। তাৰ কাৰণে প্ৰশ্ন এটা আছিলে চাওঁ। কোৱাচোন 5টা আপেলৰ দাম যদি 50 টকা হয় 50টা আপেলৰ দাম কিমান টকা হ'ব? 5টা আপেলৰ দাম কিমান টকা? 5 টকা 50 টকা। 50 টকা তেন্তে 50টা আপেলৰ দাম কিমান টকা? 5টা আপেলৰ দাম 50 টকা হ'লে 50টা আপেলৰ দাম কিমান টকা হ'ব? হিচাপ কৰা। তুমি কোৱাচোন কিমান হ'ব? 2000, কোনোবাই 2500 কৈছে, কোনোবাই 250 কৈছে। কিমান হ'ব কোৱা? চাওঁ তুমি আগবাঢ়ি দিয়া। তুমি কোৱাচোন যদিহে 5টা আপেলৰ দাম 50 টকা হয় তেন্তে 50টা আপেলৰ দাম কিমান টকা হ'ব? 500 টকা। 500 টকা। একবাৰ হাত চাবে, একবাৰ চাবে। ধুনীয়া।